বিনা স্বাৰ্থততো মাহিমাই মানুহক মৰম কৰা বিধৰ নহয়। সেইজনীক মই চকুৰ সন্মুখত চাই থাকিব নোৱাৰো। মেঘালীক ঘৰৰ পৰা খেদিবই লাগিব। সি কলৈ গ'ল? বহুত দেৰি হ'ল, তাক দেখাই নাই। ক'ত যাব আৰু? কষ্টৰীক লগ কৰিব। হ'লেও দেৰি হৈছে দেচোন। সি আজিকালি তেনেকুৱাই। মই ফোন কৰিলেও ৰিচিভ নকৰে, কেৱল কষ্টৰী কষ্টৰী কষ্টৰীৰ লগতে থাকে। মই তোৰ মুখত সদায় হাঁহি এটা জিলিকি থকাটো বিচাৰো, তোৰ সুখ বিচাৰো। তোৰ সুখৰ বাবে মই যিকোনো কাম কৰি দিব পাৰো। মইতো ঘৰতহে আছো। ঘৰলৈ গ'লা? তেনেহ'লে এই ফোনটো কিয় উঠোৱা নাই? মোৰতো এঘণ্টাৰো বেছি হ'ল ঘৰ পাবলৈ। আচ্ছা, তোমাক ফোন কৰিছিল নেকি আকৌ? নাই কৰা, মই কৰিছিলোঁ, ৰিচিভেই কৰা নাই। এজন দেউতাকৰ দায়িত্ব নিজ ছোৱালীক সুৰক্ষা দিয়াটো। মই মোৰ দায়িত্ব পালন কৰিছো, কৰ্তব্য কৰিছো। এই হত্যা নহয়, অপৰাধ নহয়, পাপ নহয়। হেল্ল', মই তাক মাৰ্ডাৰ কৰিলো। মই একো ভুল কৰা নাই ডক্টৰ, নাই, মই একো ভুল কৰা নাই। মই কষ্টুৰীৰ জীৱন উদ্ধাৰ কৰিছো। কাৰ মাৰ্ডাৰ কৰিছে আপুনি? মই মোৰ দায়িত্ব পালন কৰিছো, কৰ্তব্য পালন কৰিছো। মই জীয়াই থকালৈকে কষ্টুৰীক মই একো হ'বলৈ নিদিওঁ। তাইৰ লগত কোনেও অন্যায় কৰিব নোৱাৰে। মই সুধিছো কাৰ মাৰ্ডাৰ কৰিছে আপুনি? বিক্ৰমক। বিক্ৰমক। কিয় আহিছা তুমি মোৰ ঘৰলৈ? মেঘালী, তোমাৰ উদ্দেশ্য কি সেয়া মই নাজানো, কিন্তু এইটো ঠিক যে তোমাৰ নিচিনা মানুহ মই মোৰ ঘৰত থাকিব নিদিওঁ। তোমাৰ বাবে মই মোৰ বিক্ৰমৰ পৰা বহুদিন আঁতৰত আছিলো। ইমান কষ্ট দিছো মই তাক। সিমান দিনে মোৰ জীৱনত কোনো শত্ৰু নাছিল, কিন্তু এতিয়াৰে পৰা মোৰ জীৱনৰ প্ৰধান শত্ৰু তুমি। কি ভাবিছা তুমি মই তোমাৰ একো কৰিব নোৱাৰো? চাই থাকা কেনেকৈ মই তোমাক এই ঘৰৰ পৰা খেদি পঠিয়াম। আচ্ছা, কেনেকৈ? মই নহয়, বিক্ৰমে খেদিব। মাত্ৰ মই কবলৈ বাকী, তাৰ পিছত চাব সি কি কৰিব তোমাৰ। এই বিক্ৰমৰ ওপৰত তোমাৰ বহুত বিশ্বাস ন? মানে তুমি কবা সি শুনিব। মই নিজতকৈও বিক্ৰমক বেছি বিশ্বাস কৰোঁ। এই বিশ্বাস শব্দটো বৰ ভয়ানক। মানে শুনিবলৈ খুব ভাল লাগে, কিন্তু বাস্তৱত বহুত কষ্ট দিয়ে। বিশ্বাস শব্দটোৰ সংজ্ঞা অন্ততঃ তোমাৰ মুখত শোভা নাপায়। বিশ্বাসঘাতকে কি বুজিব বিশ্বাসৰ শক্তি কি? আচলতে প্ৰথমতে প্ৰেম হওঁতে এনেকুৱা হয়েই, কিন্তু তোমাৰ গাত দুখ নাই। তুমি মানুহজনী বৰ আজলি। আৰু কি জানা, এই যে বিক্ৰমৰ নিচিনা মানুহবোৰ, সিহঁতৰ প্ৰেম দুদিনীয়া। আজি আছে কাইলৈ নাই। মানে তুমি এতিয়া মনটো বান্ধি ৰাখিব নোৱাৰা, বুজিলা?
তই শুই থাকো শুই থাকক শুই থাকক কওক তই তই কিয় আহিছ মইচোন তোক হত্যা কৰিছিলো হত্যা কৰিলে ঠিকেই এয়া বিক্ৰম নহয় বিক্ৰমৰ আত্মা আত্মা হত্যা কৰি ঠিকেই কৰিলে কিন্তু কস্তুৰীৰ পৰা আঁতৰত ৰাখিব নোৱাৰে যা আঁতৰি যা অনবৰতে মই কস্তুৰীৰ ওচৰতে থাকিম আৰু আপুনি মোৰ একো কৰিব নোৱাৰে তই কওক শুই থাকক ক'ত যাৱ তই ক'ত যাৱ কস্তুৰীৰ ওচৰত ক'লৈ যাৱ তই ক'ত যাৱ তই কস্তুৰীৰ ওচৰত ক'ত যাৱ ক'ত যাৱ মই তোক যাব নিদিওঁ ক'ত যাৱ তই মই নিদিওঁ বুলি কৈছে নহয় নিদিওঁ মৰিলেও নোমৰা তই আকৌ মৰিম ক'ত গলি ঐ দেউতা কি হৈছে তোমাৰ নাই নাই একো হোৱা নাই তহঁতে চিন্তা নকৰিবি হা একো হোৱা নাই তহঁতে যা কিন্তু আপুনি এনেকে কৈছো নহয় যোৱা মোক তোমাৰ লগত থাকিব দিয়া দেউতা প্লিজ কি হৈছে তোমাৰ একো হোৱা নাই অ' মাজনী অলপ দেৰি অকলে থাকিলে সকলো ঠিক হৈ যাব ইমান চিন্তা কৰিব নালাগে অলপমান ৰেষ্ট ল'লে ভাল হৈ যাব ন যা তই যাগে যা যা ক'ত গলি ঐ স্কুল যে কিয় হেল্ল' ক'ত আছিলা তুমি ইমান সময় যে ফোন ৰিচিভ কৰা নাই নাজানা নেকি মই কিমান ভয় খাই আছো কালি ইয়াতে গ'লো ন গমেই নাপালো টোপনি আহি গ'ল ইমান টোপনি নে তোমাৰ তুমি নাছিলা ন ইমান দিন এতিয়া খেলি মেলিবিলাক নোহোৱা হ'ল টোপনি আহিল আৰু ভালকে কিয়নো ইমান খং কৰা ইমান দুখ দিলো তোমাক নাকান্দিবাচোন এই পুৱাই পুৱাই মই তোমাৰ বাবে কান্দা নাই দেউতাৰ বাবেহে কান্দিছো তুমি সোনকালে আহা প্লিজ কি হৈছে কস্তুৰী মই সকলো কম মোক তোমাৰ সহায়ৰ প্ৰয়োজন হৈছে প্লিজ আহা
এতিয়াই আহা না ৰ'বা মই গৈ আছোঁ ৰ'বা নাকান্দিবাচোন তুমি গৈ আছোঁ আপুনি এতিয়াই মোৰ ক্লিনিকলৈ আহক নাই 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 মই নাযাওঁ সাইকেট্ৰিষ্ট অজন্তা শইকীয়া দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে মই মোৰ ছোৱালী ধ্বংস হৈ যোৱাটো নিবিচাৰো লাগা হলে মাৰি পেলাম তাক মাৰি পেলাম তাক হেল্ল' মিষ্টাৰ দুৱাৰা আপুনি এতিয়াই মোৰ ক্লিনিকলৈ আহক নাই 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 মই নাযাওঁ মই গ'লে কস্তুৰীৰ কি হ'ব নাই নাই মই কস্তুৰীক অকলে এৰি থৈ যাব নোৱাৰো মই কৈছো নহয় আপুনি এতিয়াই আহক কি হ'ব আপোনাৰ লগত মোৰ কিছুমান কথা আছে আৰু মই আপোনাৰ ডক্তৰ আপুনি মোৰ কথা শুনিবই লাগিব সাইকেট্ৰিষ্ট অজন্তা শইকীয়া ৰবা এনেকে ফুটপোষ্ট নোহোৱাকে যে ঘৰৰ ভিতৰত সোমাব খুজিছা কস্তুৰীক লগ কৰিবলৈ আহিছোঁ লগ কৰিবলৈ আহিছো মানে কাৰ পাৰ্মিশ্যন লৈছিলা মোক পাৰ্মিশ্যনৰ দৰকাৰ নাই ক'ত আছে চোৱা গুণ্ডাগিৰি ইয়াত নহব এখন মোৰ ঘৰ যেনেকে আহিছা তেনেকে গুচি যোৱা আৰে কস্তুৰী বিক্ৰমচোন আহি কস্তুৰীৰ ৰুম সোমালেহি আপুনি থকা অৱস্থাত ইমান সাহস কৰিলেনে দেউতাৰ কিবা এটা হ'লে মই কেনেকৈ জীয়াই থাকিম বিক্ৰম মানে এইখন ঘৰত আপোনাৰ অস্তিত্ব ইমানেই দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে এই কি হৈছে তোমাৰ হা এই কি হৈছে কি হৈছে কি
দেউতাৰ কিবা হৈছে তেওঁ আকৌ কিবা কৈছে তোমাক হা আকৌ কিবা কৈছে আকৌ কিবা কৈছে হা দেউতাৰ মেণ্টেল প্ৰব্লেম হৈছে এইবোৰ চোৱা প্ৰেছক্ৰিপশ্যন কোনোবা চাইকেট্ৰিষ্টক দেখাইছে নাম অজন্তা শইকীয়া দেউতাই অকলে এইবোৰ সহ্য কৰি আছে মই গমেই নাপাওঁ দেউতাৰ কিবা এটা হ'লে মই কেনেকৈ জীয়াই থাকিম বিক্ৰম আমি ডক্টৰজনক লগ কৰিব লাগিব সুধিব লাগিব দেউতাৰ কণ্ডিশ্যন কেনেকুৱা আছে চিৰিয়াছ হয়নে নাই বোলে আমি ডক্টৰ তাত যাওঁ বোলে বিক্ৰম আমি ডক্টৰ তাত যাওঁ মই আছো নহয় মই আছো চিন্তা কৰিব নালাগে মই আছো নহয় নাকান্দে মই আছো আচৰিত বিক্ৰমচোন আহি কস্তুৰীৰ ৰুম সোমালেহি আপুনি থকা অৱস্থাত ইমান সাহস কৰিলে নে বাধা দিছিল কিন্তু নুশুনিলে মানে এইখন ঘৰত আপোনাৰ অস্তিত্ব ইমানেই বেলেগ মানুহ হোৱাহেঁতেন কথাবোৰ বেলেগ আছিল কিন্তু বিক্ৰম এটা মস্ত গুণ্ডা সেই গুণ্ডাটোৰ লগত লাগি মই মোৰ প্ৰেষ্টিজ কিয় নষ্ট কৰোঁ বিক্ৰমক গুণ্ডা বুলি নকব আই লাভ হিম ভাল পাওঁ মই তাক হেল্ল' কস্তুৰীয়ে কৈ আছা হয় কস্তুৰী মই তোমাৰ দেউতাৰ ডক্টৰ অজন্তা শইকীয়াই কৈ আছো জীবন